নমস্কাৰ এই মুহূৰ্তে আহিছে বিভিন্ন খবৰ আজি হৈছে 30 এপ্ৰিল বাৰটাৰ লগতে বিভিন্ন প্ৰান্তৰ পৰা লোৱা হৈছে বিভিন্ন খবৰ এনে খবৰ নিউজ চাবলৈ আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰক কাগজ থকা বেলটো প্ৰেছ কৰক আৰু এটা লাইক দি উৎসাহ দিয়ক এদিনতে ভ্যাকচিনৰ বাবে বৰ্তমান দেশৰ 1.33 কোটি লোকৰ আবেদন দেশত অব্যাহত আছে কৰোনাৰ দ্বিতীয়টো বিভীষিকা কৰোনাৰ দ্বিতীয়টোৰ মাজতে 1 মেৰ পৰা সমগ্ৰ দেশত আৰম্ভ হ'ব তৃতীয় পৰ্যায়ৰ ভ্যাকচিন অভিযান 1 মেৰ পৰা 18 বছৰৰ ঊৰ্ধ্বৰ সকলো লোকে প্ৰদান কৰা হ'ব কোভিড ভ্যাকচিন বুধবাৰে সন্ধিয়াৰ পৰা কোভিড ভ্যাকচিনৰ বাবে পঞ্জীয়ন আৰম্ভ হয় বুধবাৰে পঞ্জীয়ন আৰম্ভ হোৱাৰ পৰা দেশত 1.33 কোটি লোকে ভ্যাকচিন গ্ৰহণৰ বাবে আবেদন কৰিছে কো-ইউনিয়ন আৰু আৰোগ্য ক্ষেত্ৰৰ এৰব জৰিয়তে আৰম্ভ হৈছে এই পঞ্জীয়ন ইফালে বৰ্তমান দেশত 15 কোটিতকৈ অধিক লোকে কোভিড ভ্যাকচিনৰ প্ৰদান কৰা হৈছে 2 মেত কাৰ সম্ভাৱনা দিছপুৰ হ'ব কাৰ কোনে দখল কৰিব দিছপুৰৰ গাদী প্ৰায় 25 দিনৰ অপেক্ষাত অন্ত পৰু 2 মেত 2021ত ওলাব ফলাফল তাৰ পূৰ্বে শিবিৰে চলিছে অংক বিভিন্ন সমীকৰণ আৰু সমীপেক্ষাই গৰম কৰিছে ৰাজনীতি এইবাৰ দিছপুৰ দখলৰ বাবে মূলতঃ বিজেপি নেতৃত্বাধীন মিত্ৰজোঁট আৰু মহাজোঁটৰ মাজতে হ'ব যুঁজ অসমত পুনৰ 3079 জন কোভিডৰ পজিটিভ আৰু 26 জনে প্ৰাণ হেৰুৱাইছে অসমত আকৌ 3079 জনৰ দেহত ধৰা পৰে কোভিড পজিটিভ বৃহস্পতিবাৰে কোভিড টেষ্ট কৰাৰ হয় 67287 জন লোকৰ ইয়াৰ ভিতৰতে 4.58% লোকৰ দেহতে ধৰা পৰে কৰোনা উপস্থিতি ইয়াৰ ভিতৰত কামৰূপ মেট্ৰৰ 1029 জন লোকে কৰোনাত আক্ৰান্ত ইফালে কৰোনাত ৰাজ্যত মৃত্যু হৈছে 26 জন লোকৰ মানিকপুৰত আৰক্ষী আৰু আলফাৰ মাজত গুলিয়াগুলি নিহত হয় এজন আলফা কেডাৰ বঙাইগাঁও জিলাৰ মানিকপুৰ আৰক্ষী থানাৰ অন্তৰ্গত বেছিমাৰী আৰক্ষী আৰু আলফাৰ মাজত গুলিয়াগুলি আলফা দুজন কেডাৰ বেছিমাৰী এখন ঘৰত আত্মগোপন কৰি ৰাখিছিল গোপন সূত্ৰত গম খেদি আৰক্ষীয়ে উক্ত ঘৰত অভিযান চলাইছিল পিছত দুয়োপক্ষৰ মাজত প্ৰচণ্ড গুলি চালনা হয় গুলিয়াগুলিত আলফা এজনক সকল কেডাৰ নিহত হয় ঘটনাস্থলীৰ পৰা দুটা পিস্তল আৰু গ্ৰেনেড জব্দ কৰা হয় ব্ৰেকিং নিউজ ৰাজ্যত আকৌ সক্ৰিয় হৈছে মৌলবাদীৰ শক্তি অস্ত্ৰ ধন আৰক্ষীৰ জালত জেএমবি কেডাৰ এইবাৰ অসমত কাৰ চৰকাৰ কোনে পাব কিমান আসন 2 আৰু 3 মেত অসমত ড্ৰাই ডে ঘোষণা ৰাজ্যত আবকাৰী বিভাগে এই সন্দৰ্ভত জিলা উপায়ুক্ত আৰু মহকুমাধিপতিসকলৰ লগতে জিলা আবকাৰী অধ্যক্ষলৈ নিৰ্দেশনা প্ৰেৰণ কৰিছে